যি সময়ত কৰ্মসংস্থাপনৰ অভাৱৰ বাবে অসমৰ যুৱক যুৱতীয়ে বৰ্হি ৰাজ্যত গৈ কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাইছে সেই সময়তে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰীৰ যুৱক ৰুদ্ৰ দাসে চেলুন ব্যৱসায় কৰি স্বাৱলম্বী হৈছে 2008 চনতে বেংগলোৰত কিবা কামত যোৱা দাসে অসমৰ যুৱক যুৱতীয়ে কৰা কষ্ট দেখি তেওঁ নিজে নিজৰ গাঁৱতে ব্যৱসায় কৰা পৰিকল্পনা কৰি 8 বছৰ আগতে ইন্দ্ৰাণী চেলুন নামেৰে সৰুকৈ ব্যৱসায় আৰম্ভ কৰে এবছৰৰ পিছতে তেওঁ এজন কৰ্মচাৰী ৰাখি ব্যৱসায় কৰি আছে চেলুন ব্যৱসায়ৰ দ্বাৰা নিজৰ 5 জনীয়া পৰিয়ালক সুন্দৰকৈ পোহপাল দিয়াৰ লগতে বিভিন্ন সামাজিক কাম-কাজতো এই আদৰ্শ বহুজনে দেখুৱাইছে আমি ৰুদ্ৰ দাস আমি তেখেতৰ জানিব বিচাৰিম হয় আপোনাৰ এই ব্যৱসায় কেতিয়াবা আৰম্ভ কৰিছে মোৰ এই ব্যৱসায় আৰম্ভ কৰা আজি প্ৰায় 7 বছৰ হ'ল 7 বছৰ অতিক্ৰম কৰিছে আৰু মই বিশেষভাৱে 2008 বৰ্ষত মই বেংগলোৰ বিশেষ কামবশত যাবলগীয়াত পৰি গৈছিলোঁ মোৰ ঘৰুৱা সমস্যাৰ কাৰণে আৰু যোৱাৰ ফলত মই দেখিলোঁ তাত মই 1.5 মাহমান থাকিলোঁ তাত দেখিলোঁ আমাৰ বহিৰাজ্যত যিসকল যুৱক যুৱতীসকল বহিৰাজ্যলৈ গৈছে দাপলি মিলিছে কৰ্মসূত্ৰে বিভিন্ন সমস্যাৰ সৈতে নিজৰ সমস্যাক প্ৰতিপন্ন কৰিবৰ কাৰণে সফলৰ যাত্ৰা দিশে সেই সফলতা যাত্ৰা বিচাৰি যেতিয়া গৈছে সেই যাত্ৰাত ময়ো সহভাগী হৈছিলোঁ সেই সহভাগী হোৱাত দেখিলোঁ তাত যিদিন কৰ্মৰাজি যিটো কৰ্ম মই তাত দেখিলোঁ গৈ দেখিলোঁ কিছুমান হোটেল লাইনত মই তেখেতসকলক মই তাচিল্য কৰা নহয় কাৰণ কৰ্মটো কৰ্ম সদায় সকলোৰে কিন্তু যিটো কৰ্মৰ আমাৰ অসম মাতৃৰ কোলাটো সেই কৰ্ম কৰি আমি সংস্থাপনৰ পথ পাবলৈ আমি সক্ষম হ'ম সেই বস্তুটো মই তাত প্ৰতিপন্ন কৰি আহি মই এই কৰ্মসূচী লৈ আজি নিজৰ পৰিয়াল পোহপাল দি আছোঁ আৰু মই সেই কৰ্মৰ আজিত বাৰুকৈ সন্তুষ্ট আৰু নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰোঁ যে আহক আমি সকলোৱে কৰ্ম কৰোঁ কৰ্ম কেতিয়াও সৰু ডাঙৰ হ'ব নোৱাৰে কৰ্ম সদায় কৰ্ম মই ফেচবুক মোৰ পেজতো মই প্ৰফাইলতো মই আপডেট দি আছোঁ আপোনালোকসকলে আপোনালোকে চাইছে দেখি আছে সেই অনুধাৱন কৰিও আপোনালোকে মোক মৰম চেনেহ দি আছে সেই মৰম চেনেহৰ কাৰণে মই বাৰুকৈ অল্পত হৈছোঁ আৰু আজি এইটো এটা সংগ্ৰামী যাত্ৰা বুলি কৈছোঁ কৰ্ম জীৱনটো এই সংগ্ৰামী যাত্ৰাত আজি কিছু সফল হ'বলৈ সক্ষম হৈছোঁ আৰু আহক অসমী সন্তান সকলোৱে আমি ঐক্যতাৰে নিজৰ কৰ্মসূচীক আদৰি লওঁ আৰু কৰ্ম কেতিয়াও সৰু ডাঙৰ হ'ব নোৱাৰে আমি সকলো সেই কৰ্মত আৰু এটা কথা মনত ৰাখিব যে এই কৰ্মৰে যিটো কৰ্ম কৰি মই এসাঁজ ভাত খাইছোঁ সেই কৰ্ম কিন্তু বহুত মই তৃপ্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ হয় আমি গম পাইছোঁ আপুনি অলপ ব্যতিক্ৰমীভাৱে চুলি কাটে এই বিষয়টো কি ক'ব কেনেধৰণে কাটে ব্যতিক্ৰমী বুলি ক'লে আমাৰ ইয়াত কিছু মানে আমি হাতত লৈছোঁ কাৰণ সেইটো কৰ্মটো ভগৱানৰ এটা অৱদান হয় এইটো মোৰ কৰ্ম গতিকে সেই অৱদানক মই প্ৰতিপন্ন কৰি পেলাই ইয়াত এটা ব্যৱস্থা কৰিছোঁ যিসকল 60 বছৰ ঊৰ্ধৰ বৃদ্ধসকল আছে তেখেতসকলক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আমি মানে চুলি কটাৰ ব্যৱস্থা কৰিছোঁ আৰু যিসকল শাৰীৰিক অক্ষম যোদ্ধা সেই যোদ্ধাসকলৰ কাৰণেও আমি সম্পূৰ্ণ বিনামূলীয়া আমাৰ ব্যৱস্থা আমি কৰিছোঁ ধন্যবাদ আমাৰ বিষয়টো ভাল লাগিলে আমাৰ চেনেলৰ ফালে আপোনাক আদৰণি জনাইছোঁ হয়